হাই গাইজ, অসম নাট্য সন্মিলনী ৰামধেনু শাখাৰ পূব মঙলদৈ উদ্যোগত গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি দ্বিতীয় দিন। এই দ্বিতীয় দিনত তেওঁলোকে কি কি শিকিলে, কি কি নাই শিকা, আমি তাৰে কিছু আভাস আপোনালোকৰ আগত দাঙি ধৰিছোঁ। চাওঁ আহকচোন। তোমাৰ ইয়াত আহি কেনেকুৱা লাগে? বন্ধু পাইছোঁ, কিছুমান নাজানা কথা শিকিব পাৰিছোঁ। মই সদায় ইয়াত আমাৰ প্ৰশিক্ষণত আহি কেনেকুৱা লাগিছে? নতুন লগ বন্ধু পাইছোঁ আৰু ইয়াতে আহি বহুত ভাল লাগিছে আৰু বহুত নজনা কথা শিকিব পাৰিছোঁ। মাইনা, তোমাৰ ইয়াত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ঠিক আছে, তুমি কালি আহিবানে? গুড। অসম নাট্য সন্মিলনৰ ৰামধেনু শাখা পূব মঙলদৈৰ উদ্যোগত যি নাট কৰ্মশালা আৰম্ভ হৈছে আমাৰ মদৈগুৰিৰ ভোলানাথ মধ্য ইংৰাজী বিদ্যালয়ত। আচলতে গোটেইখিনি কণ ল'ৰা ছোৱালী, গোটেইখিনি মহিলা আৰু সিহঁতৰ মাজত আজি দিনটো পাৰ কৰিলোঁ। খুব ভাল লাগিছে। গোটেইখিনি যথেষ্ট উৎসাহ বা আগ্ৰহ দেখি মই খুব ভাল পাইছোঁ। সিহঁতক লৈ কিছু কাম কৰাৰ ইচ্ছা আছে। আচলতে কি হয় চাওঁ, আৰু ল'ৰা ছোৱালী আহিব, কাইলৈকে আৰু আহিব, বা আৰু যদি কোনোবাই আহিব বিচাৰে, আমাৰ এই অঞ্চলৰ যিখিনি ল'ৰা ছোৱালী আছে শিকিম বুলি বিচৰা, সেইখিনিক আহিবৰ কাৰণে মই আহ্বান জনালোঁ। গতিকে কালিৰ পৰা আমি আকৌ এটা নতুন উদ্যমেৰে কাম কৰিম। ইয়াতে আমাৰ NSDৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত আহিব, তেখেতসকলেও আহি ইয়াতে পাঠদান কৰিব। গতিকে যিসকলে ইয়াত আহিম বুলি ভাবিছে তেওঁলোকক মই আহিবৰ কাৰণে অনুৰোধ জনালোঁ। আৰু মই কথা দিলোঁ, মই কৰ্মশালা শেষ হোৱালৈকে মই থাকিম ইয়াতে, আৰু এই ল'ৰা ছোৱালীখিনিক লৈ ভাল প্ৰডাকশ্যন এটা কৰিম বুলি মই কথা দিলোঁ।